আজি মই অষ্টম শ্ৰেণী গণিতৰ অনুশীলনী 2B এই পাঠটোত আছে পৰিমেয় সংখ্যাৰ যোগ আৰু বিয়োগ। এই পাঠটোৰ প্ৰশ্নসমূহৰ সমাধান কৰি দিব বিচাৰিছোঁ। অনুশীলনী 2Bৰ আমি অনুশীলনী 2B লৈ যাওঁ। অনুশীলনী 2B আমাৰ 1 নম্বৰ প্ৰশ্নত আছে পৰিমেয় সংখ্যাৰ যোগ 1ৰ এই প্ৰশ্নটোকে মই কৰিব বিচাৰিছোঁ। ইয়াত আছে 12 ভাগৰ বিয়োগ 7 যোগ কৰা বুলি কৈছে, আমি যোগ চিন দিয়ে লৈছোঁ, আৰু 12 ভাগৰ 11 এইটো এটা পৰিমেয় সংখ্যা। 12 ভাগৰ বিয়োগ 7 আৰু 12 ভাগৰ 11 এই পৰিমেয় সংখ্যা দুটাৰ যোগ কৰিব লাগে। আচলতে কি হয়, এই দুটা পৰিমেয় সংখ্যা মানে কি, আচলতে এই দুটা ভগ্নাংশ, গতিকে ভগ্নাংশৰ যোগ তোমালোকে নিশ্চয় আগতে পাই আহিছা। গতিকে পৰিমেয় সংখ্যাৰ যোগ বুলি ক'লে ভয় খাবলগীয়া একো নাই। এই দুটা আচলতে ভগ্নাংশ, আমি ভগ্নাংশ যোগ কৰিম। এতিয়া তোমালোকে চোৱা, বিশেষ কথা কি, ভগ্নাংশ যোগ কৰিবলৈ যাওঁতে যেতিয়া দুটা ভগ্নাংশ যোগ কৰিম সদায় তাৰ হৰবিলাক চাব লাগিব। হৰবিলাক যদি একে থাকে তাক একে হৰ বিশিষ্ট বুলি কোৱা হয়। এই দুটা ভগ্নাংশৰ দুয়োটাতে হৰ 12, ইয়াতো 12 আছে, গতিকে এই দুটা একে হৰ বিশিষ্ট ভগ্নাংশ। একে হৰ বিশিষ্ট ভগ্নাংশ যোগ কৰিবলৈ অতি সহজ। তোমালোকে চোৱা, যিহেতু দুইটা ভগ্নাংশৰ হৰ 12, গতিকে আমি ইয়াত হৰ 12 লিখিলোঁ, আৰু ওপৰত বিয়োগ 7 আছে, বিয়োগ 7 পাতোঁ। ইয়াত যোগ চিন আছে, গতিকে আমি ইয়াত যোগ চিন দিলোঁ, আৰু 11 আছে, গতিকে আমি 11টোৰ লগত যোগ কৰি দিলোঁ। এতিয়া তলত আমাৰ যিহেতু হৰ 12, গতিকে 12 দিলোঁ। এতিয়া চোৱা, তোমালোকে এটা কথা নিশ্চয় জানিছা, আমাৰ বিয়োগ 7 প্লাছ 11, গতিকে এইপিনে যদিও বিয়োগ 7 আছে, এইপিনে 11 এটা প্লাছ সংখ্যা, গতিকে আমি এই দুটাৰ যদি 11ৰ পৰা 7 বিয়োগ হ'ব, 11ৰ পৰা 7 বিয়োগ কৰিলে 4 থাকিব, কিন্তু ডাঙৰ চিনটো যিহেতু 11 প্লাছ আছিলে, গতিকে আমাৰ চিন প্লাছ হ'ব, অৰ্থাৎ 4 হ'ব। এতিয়া আমি দেখিলোঁ 12 ভাগৰ 4, 12 ভাগৰ 4 যিহেতু দুইটা যৌগিক সংখ্যা, আমি কটাকটি কৰিব পাৰোঁ, লঘিষ্ঠ আকাৰে নিব পাৰোঁ। ইয়াক 2ৰে কাটিলোঁ, 2 2 4, আৰু তলত 6, 2 6 12 কৰিলোঁ। তেতিয়াও আমি দেখিছোঁ যে আকৌ সৰু কৰিব পাৰি, গতিকে 2 1 2, আকৌ 2 হৰণ কৰি 2 3 6 কৰিলোঁ। আমি এনেকুৱা এটা ৰূপত ৰাখিব লাগে যাতে ওপৰ আৰু তলত, মানে সৰু আৰু লবৰ মাজত কোনো আৰু সংখ্যাৰে হৰণ কৰিব নোৱাৰা অৱস্থাত ৰাখিব লাগে। উত্তৰ হ'ল 3 ভাগৰ 1। মই তেনেধৰণে এটা বিয়োগ অংক দেখুৱাই দিছোঁ, কাৰণ তোমালোকে একে হৰ বিশিষ্ট ভগ্নাংশৰ যোগ কৰিব পাৰিবা অতি সহজ। তেনেধৰণে মই এতিয়া এটা বিয়োগ অংক কৰি দেখুৱাই দিওঁ। বিয়োগ অংক এটা একে হৰ বিশিষ্ট বিয়োগ এটা প্ৰথম দেখুৱাই লওঁ। আমি এইবাৰ গ'লোঁ কুৱেশ্যন নম্বৰ 5ৰ এই প্ৰশ্নটোকে কৰি দিছোঁ। ইয়াত আছে 14 ভাগৰ বিয়োগ 7ৰ পৰা 14 ভাগৰ 13 বিয়োগ কৰিবলৈ কৈছে, গতিকে আমি বিয়োগ চিন দি 14 ভাগৰ 13 কৰিলোঁ। দুইটা ভগ্নাংশতে হৰ যিহেতু 14, গতিকে আমি তলত হৰ 14 পাতিলোঁ। ওপৰত তোমালোকে ভালকৈ চাবা, ইয়াত চিনবিলাক কেতিয়াও পাহৰি নাযাবা, যি চিন থাকে পাতিব লাগিব। আমাৰ বিয়োগ 7 আছে, বিয়োগ 7 পাতিলোঁ, আৰু মাইনাছ চিন আছে, বিয়োগ চিন আছে, গতিকে বিয়োগ দিলোঁ। আমি কি পাতিলোঁ, 13 পাতিলোঁ। এতিয়া তোমালোকে চোৱা, তলত 14 পাতিলোঁ, ওপৰত বিয়োগ 7 আৰু বিয়োগ 13, গতিকে দুইটা ঋণাত্মক সংখ্যা। গতিকে দুটা ঋণাত্মক সংখ্যা সদায় আচলতে কি হয়, বিয়োগ কৰিলে দুইটা সংখ্যা যোগ হ'ব, কিন্তু চিনটো বিয়োগ থাকে। তাৰমানে এতিয়া মাইনাছ দিলোঁ, 13 7 20, নহয়নে বাৰু? এতিয়া চোৱা, দুইটা সংখ্যাকে আমি কোনোবা সংখ্যাৰে হৰণ যায়, আমি এনেকুৱা, গতিকে আমি লঘিষ্ঠ আকাৰে নিম। আমি দেখিছোঁ যে 2ক 14ক 2ৰে হৰণ কৰিব পাৰি, 20কো পাৰি, গতিকে 2ৰে কৰি দিলোঁ, 2 7 14, আৰু ওপৰতো 2ক 20ক 2ৰে হৰণ কৰিলোঁ, 2 10 20, চিনটো মাইনাছ হ'ব, গতিকে উত্তৰ পালোঁ আমি -10/7। এইটোৱে হ'ল উত্তৰ। আৰু এইটো আমি মিশ্ৰ ভগ্নাংশটো প্ৰকাশ কৰিব পাৰোঁ, বা এনেকৈও ৰাখিব পাৰোঁ। আমাৰ মেইন কথাটো হ'ল কি, আমি অংকটো কৰিব শিকিব লাগে। তোমালোকে এইটো মিশ্ৰ যিহেতু ওপৰৰ লবটো ডাঙৰ আছে, গতিকে ইয়াক 7ৰে হৰণ কৰি মিশ্ৰ ভগ্নাংশলৈ প্ৰকাশ কৰিব পাৰিবা, একো কথা নাই। এতিয়া ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'টো যিহেতু বহুত দীঘল হৈ যাব, গতিকে মই আজি তোমালোকক একে হৰ বিশিষ্ট পৰিমেয় সংখ্যাৰ যোগ আৰু একে হৰ বিশিষ্ট পৰিমেয় সংখ্যাৰ বিয়োগ, এই দুটা মই কৰি দেখুৱালোঁ। মোৰ নেক্সট ক্লাছ তোমালোকে চাই থাকিবা। মই নেক্সট ক্লাছত
বেলেগ বেলেগ হৰ বিশিষ্ট পৰিমেয় সংখ্যাবিলাকৰ যোগ আৰু বিয়োগৰ বিষয়ে নেক্সট ক্লাছত মই তোমালোকক কৰিম। আজিলৈ ইমানতে সামৰিলোঁ। ধন্যবাদ।